Hello students, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম 2026 ৰ কাৰণে এনভাইৰনমেন্টাল এডুকেশ্যনৰ কেইটামান মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ। আজিৰ এই ভিডিঅ'টো আমি যিমানবোৰ এনভাইৰনমেন্টাল এডুকেশ্যনৰ 1 মাৰ্ক শৰ্ট কুৱেশ্যন আনসাৰ আলোচনা কৰিম সেই সকলোবোৰ কিন্তু পৰীক্ষাত বাৰে বাৰে আহি থাকে আৰু এইবাৰো তোমালোকৰ বিভিন্ন দৃষ্টিগত হ'বলগীয়া ফাইনেল এক্সামত তোমালোকে দেখা পাবা। আৰু এই ভিডিঅ'টোত গোটেইবোৰ প্ৰশ্নোত্তৰ আমি ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামতে আলোচনা কৰিম। তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। কুৱেশ্যন নম্বৰ 1 টো চোৱা, গিভ এক্সাম্পল অফ ওৱান লটিক একুৱেটিক ইকোসিস্টেম। এটা প্ৰবহমান নিৰ্মল জল পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ দিয়া। একেবাৰে সহজ হয় একুৱেটিক ইকোসিস্টেম হলে কি হ'ব আমাৰ ইয়াৰ উত্তৰটো হৈছে ৰিভাৰ অথবা নদী। এটা কি হয় লটিক একুৱেটিক ইকোসিস্টেম। নেক্সট কুৱেশ্যন লাগবাহু। কুৱেশ্যন নম্বৰ 2 টো চোৱা, মেনশ্যন ওৱান ইথিকেল ইউজ অফ বায়োডাইভাৰ্চিটি। জৈৱ বৈচিত্ৰৰ এটা নৈতিক ব্যৱহাৰ উল্লেখ কৰা। এটা নৈতিক ব্যৱহাৰ উল্লেখ কৰিব দিছে জৈৱ বৈচিত্ৰ অথবা বায়োডাইভাৰ্চিটি। চোৱা, ইথিকেল ইউজ অফ বায়োডাইভাৰ্চিটি ইজ কনজাৰভেশ্যন অফ ইনডেঞ্জাৰ্ড স্পেচিছ। হয় জৈৱ বৈচিত্ৰৰ নৈতিক ব্যৱহাৰ এটা হৈছে সংকটাপন্ন প্ৰজাতিৰ সংৰক্ষণ অথবা যি বিলুপ্তপ্ৰায় প্ৰাণীবোৰ আছে তাৰ সংৰক্ষণ কৰা হৈছে এটা নৈতিক ব্যৱহাৰ বা নৈতিক ব্যৱহাৰ কিহৰ জৈৱ বৈচিত্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 3 টো চোৱা, which day is observed as World Environment Day? কোন তাৰিখে বিশ্ব পাৰিপাৰ্শ্বিক অথবা পৰিৱেশ দিৱস পালন কৰা হয়? এই প্ৰশ্নটো আৰু তোমালোক উত্তৰ ক'বলৈ দৰকাৰ নাই, তোমালোকে সকলোৱে জানা, বাট ইম্পৰ্টেন্ট বাৰে বাৰে এই প্ৰশ্নটো কিন্তু ৰিপিট হৈ থাকে। 5 জুন হয়নে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস অথবা ৱৰ্ল্ড এনভাইৰনমেন্ট ডে পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 4 টো চোৱা, অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয়, ৰাইট দ্য ফুল ফৰ্ম অফ NDRF। NDRFৰ সম্পূৰ্ণ অৰ্থ লিখা। এই প্ৰশ্নটো ভালকে চাই যাবা, মনত কৰি যাবা ফুল ফৰ্মটো, কাৰণ এই প্ৰশ্নটো কিন্তু বাৰে বাৰে ৰিপিট হৈ থকা দেখা যায়। চোৱা, NDRF নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ, অসমীয়াৰ কাৰণে হ'ব ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰত্যুত্তৰ বাহিনী। ওকে, তোমালোকে ধুনীয়াকে চাই ল'ব পাৰা আৰু নামটো মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 5 টো চোৱা, ডিফাইন বায়োডাইভাৰ্চিটি। জৈৱ বৈচিত্ৰৰ সংজ্ঞা দিয়া। এই প্ৰশ্নটো তোমালোকে ভাল ধৰণে চাবা, কেৱল 1 মাৰ্কৰ কাৰণে নহয়, এই প্ৰশ্নটো কিন্তু 2 নম্বৰৰ কাৰণেও তোমালোকক বহু বছৰ দিছে আৰু আহি থাকে। তো ইয়াৰ উত্তৰটো চোৱা, বায়োডাইভাৰ্চিটি মানে কি একদম শৰ্টলি তোমালোকে বুজি যোৱা। Biodiversity refers to the variety of living organisms, including plant, animal, and microorganisms in particular area or on earth. জৈৱ বৈচিত্ৰ্য বুলিলে কোৱা হয় কিছুমান নিৰ্দিষ্ট অঞ্চল বা পৃথিৱীৰ সকলো জীৱিত প্ৰাণী, উদ্ভিদ আৰু জীৱাণু বৈচিত্ৰ্য। তো এই সকলোকে কি বুলি কোৱা হয়? জৈৱ বৈচিত্ৰ্য বা বায়োডাইভাৰ্চিটি বুলি কোৱা হয়। বুজি পাইছা? যিকোনো এটা ঠাইৰ বায়োডাইভাৰ্চিটি। 6 নম্বৰ কুৱেশ্যনটো, হোৱাট ইজ দ্য নেম অফ দ্য সলিড মেণ্টেল অফ দ্য আৰ্থ? পৃথিৱীৰ কঠিন স্তৰটোৰ নাম কি? একেবাৰে সহজ আৰু অতিকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন। উত্তৰটো চোৱা, দ্য নেম অফ দ্য সলিড মেণ্টেল অফ দ্য আৰ্থ ইজ লিথোস্ফিয়াৰ। পৃথিৱীৰ কঠিন স্তৰটোৰ নাম হৈছে লিথোস্ফিয়াৰ। নেক্সট কুৱেশ্যন নম্বৰ 7 টো চোৱা, ৰাইট দ্য নেম অফ বায়োস্ফিয়াৰ ৰিজাৰ্ভ অফ আছাম। অসমৰ এখন বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ নাম লিখা। এই প্ৰশ্নটো কিন্তু অতিকৈ ইম্পৰ্টেণ্ট, কাৰণ ৰিচেণ্টলি যি হাই ছেকেণ্ডেৰী এক্সাম হৈ গৈছে, হাই ছেকেণ্ডেৰী এক্সামতো কিন্তু এই প্ৰশ্নটো আহিছিল। তো অসমৰ এখন বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ নাম তোমালোকে মনত ৰাখিবা। তাৰ উত্তৰটো হৈছে মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভ। মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভ। নেক্সট কুৱেশ্যন নম্বৰ 8 টো চোৱা, হোৱাট ইজ ফুড ৱেব? খাদ্য জাল কি? এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেণ্ট, কাৰণ 2 নম্বৰ প্ৰশ্নটো আহি যায়। অলৰেডি 2 নম্বৰ কুৱেশ্যন এনচাৰৰ এটা ভিডিঅ' বনাইছো, ডেছক্ৰিপশ্যনতে লিংক থাকিব। তোমালোকে 1 নম্বৰীয়া ভিডিঅ'টো চোৱাৰ পিছত 2 নম্বৰীয়া ভিডিঅ'টো চাই ল'বা। তো ফুড ৱেব কি? একেবাৰে শৰ্টকে তোমালোকে চাই লোৱা। এ ফুড ৱেব ইজ এ নেটৱৰ্ক অফ ইণ্টাৰকানেক্টেড ফুড চেইনছ দেট শ্ব' হাউ এনাৰ্জি ফ্ল' থ্ৰু এন ইক'চিষ্টেম। হয় ফুড ৱেব কি হয়? ফুড ৱেব এটা কি হয়? নেটৱৰ্ক হয়, যিটো ইণ্টাৰকানেক্টেড হৈ থাকে, মানে এটা আনটোৰ লগত কানেক্টেড হৈ থাকে। আৰু এইটো কি হয়? ফুড চেইন হয়, এটাই আনটোক খায়। দেট শ্ব' এনাৰ্জি ফ্ল'। এনাৰ্জি কেনেকে ফ্ল' হয়? এইটো এটা জীৱ আনটোক খাই কেনেকে এনাৰ্জি পায়, তাকে কি বুজা যায়? ইক'চিষ্টেম বুলি বুজা যায়। চোৱা, অসমীয়া মিডিয়ামৰ কাৰণে খাদ্যজাল হ'ল একাধিক খাদ্য শৃংখলৰ পৰা পৰস্পৰ সংযোগ, য'ত এক চিষ্টেম অথবা এক প্ৰক্ৰিয়া শক্তি প্ৰবাহ কিদৰে হয় তাকে দেখুৱায়। নেক্সট কুৱেশ্যন লাগবাহু। কুৱেশ্যন নম্বৰ 9 টো চোৱা, হোৱাট ডু ইউ মিন বাই ক্লাইমেট চেঞ্জ? জলবায়ু পৰিৱৰ্তন বুলিলে কি বুজায়? এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেণ্ট, কাৰণ বৰ্তমান সময়ত যিমানবোৰ এক্সাম হৈ আছে, প্ৰতিটো এক্সামত কিন্তু ক্লাইমেট চেঞ্জ অথবা জলবায়ু পৰিৱৰ্তনৰ ওপৰত যিকোনো এটা কুৱেশ্যন অহা দেখা গৈ আছে। তো ক্লাইমেট চেঞ্জৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহিব পাৰে, তো তোমালোকে ভাল ধৰণে চাই যোৱা। একেবাৰে সহজ হয়, ক্লাইমেট চেঞ্জ মানে কি? চোৱা, ক্লাইমেট চেঞ্জ refers to long-term shift in temperature and weather pattern
মেইনলি ডিউ টু হিউমেন এক্টিভিটিজ লাইক বাৰ্নিং ফসিল ফিউল হয় জলবায়ু পৰিৱৰ্তন বুলিলে দীঘলীয়া সময়ৰ বাবে তাপমাত্ৰা আৰু বতৰৰ ধৰণৰ পৰিৱৰ্তনক বুজায় হয়নে জলবায়ু পৰিৱৰ্তন মানে দীঘলীয়া সময়ৰ বাবে যি তাপমাত্ৰা টেম্পাৰেচাৰ এণ্ড ওয়েদাৰ প্যাটাৰ্নবোৰ কি হৈছে পৰিৱৰ্তন হয় তাকে বুজায় যাৰ মূল কাৰণ হৈছে মানুহৰ কাৰ্যকলাপ যেনে জীৱাশ্ম ইন্ধন দহন যাৰ মূল কাৰণ মেইন ৰিজন হৈছে বাৰ্নিং ফসিল ফিউল অথবা জীৱাশ্ম ইন্ধন দহন যেনে পেট্ৰল ডিজেলবোৰ আমি কি কৰি আছো দহন কৰি আছো হয়নে তাৰ ফলত কি হৈছে CFC ক্লোৰোফ্লোৰোকাৰ্বন ওলাইছে মনত ৰাখিবা CFC ৰ ফুল ফৰ্মটো তোমালোকক এক মাৰ্কৰ কাৰণে আহি যাব পাৰে CFC ৰ ফুল ফৰ্ম হৈছে ক্লোৰোফ্লোৰোকাৰ্বন তো ক্লোৰোফ্লোৰোকাৰ্বনে কি কৰি আছে গোলকীয় উত্তাপ হয়নে সেউজগৃহ গেছৰ মাত্ৰা বৃদ্ধি কৰি আছে তাৰ কাৰণে কি হৈছে গোলকীয় উত্তাপ গ্লোবেল ওয়াৰ্মিং সৃষ্টি হৈছে বুজি পাইছা তাৰ কাৰণে কি হৈছে আমাৰ এই ওয়েদাৰ আৰু টেম্পাৰেচাৰ প্যাটাৰ্নবোৰ চেঞ্জেস আহিছে নেক্সট কোৱেশ্চন নম্বৰ 10 টু চোৱা মেনশন এনি ওয়ান অফ দা কম্পোনেন্ট অফ এনভাইৰনমেন্ট পৰিবেশৰ যিকোনো এটা উপাদানৰ নাম লিখা একেবাৰে সহজ প্ৰশ্ন হয় আৰু বহু বছৰ ৰিপিট হৈ থাকে তো ইয়াৰ উত্তৰটো মই তোমালোকক নিদো ইয়াৰ উত্তৰটো তোমালোকে সকলোৱে কমেন্ট কৰি জনোৱা তোমালোকে 10 লিখি কেনে 10 নম্বৰ লিখি কেনে ইয়াৰ উত্তৰটো সকলোৱে কমেন্টত কমেন্ট কৰি জনোৱা ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 11 টু চোৱা মেনশন এনি ওয়ান অফ দা 4 সেগমেন্ট অফ এনভাইৰনমেন্ট পৰিবেশৰ চাৰিটা অংশৰ যিকোনো এটা নাম লিখা একেবাৰে সহজ হয় যিকোনো এটা নাম কি হ'ব এটমস্ফিয়াৰ অথবা বায়ুমণ্ডল Next question number 12 to soa give an example of artificial ecosystem কৃত্ৰিম পৰিস্থিতি তন্ত্ৰৰ এটা উদাহৰণ দিয়া অতিকৈ ইম্পৰ্টেন্ট দৰকাৰী প্ৰশ্ন হয় artificial ecosystem মানে মানুহে তৈয়াৰ কৰা ইকোসিস্টেম এটা হেতু হ'ব কি এক্সাম্পল হ'ব একুৰিয়াম হয়নে একুৰিয়াম যি আমি ঘৰত মাছ ৰাখিবৰ কাৰণে একুৰিয়াম এটা ৰাখো তো হেতু হৈছে কি এটা artificial ecosystem next question number 13 to soa in natural ecosystem bacteria and fungus have been considered as which type of consumer প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰত ব্যাকটেৰিয়া আৰু যি ফাংগাছ আছে ফাংগাছক কি ধৰণৰ উপভোক্তা বুলি গণ্য কৰা হয় কি ধৰণৰ উপভোক্তা বুলি গণ্য কৰা হয় হেতু হয় ডিকম্পোজাৰ্স হয়নে ডিকম্পোজাৰ্স বুলি গণ্য কৰা হয় যে ফাংগাছবোৰ আছে ব্যাকটেৰিয়াবোৰ আছে হেবোৰ কি হয় যিকোনো এটা জীৱ যেতিয়া লাষ্টত মৰি যায় তাত যি মানে কনজিউম কৰে হয়নে যিয়ে উপভোগ কৰে সেই উপভোক্তাটো হৈছে কি ব্যাকটেৰিয়া আৰু ফাংগাছ ওকে নেক্সট question number 14 to soa mention one major মাইন ডিজাস্টাৰ অকাৰ্ড ইন ইন্ডিয়া ভাৰতবৰ্ষত সংঘটিত হোৱা এটা মুখ্য খনি দুৰ্ঘটনা উল্লেখ কৰা এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট তো ইয়াৰ উত্তৰটো চোৱা ওয়ান মেজৰ মাইন ডিজাস্টাৰ ইন ইন্ডিয়া ওয়াজ দা সাসনালা মাইনিং ডিজাস্টাৰ 1975 ইন ঝাৰখণ্ড মনত ৰাখিবা ভাৰতবৰ্ষ সংঘটিত হোৱা এটা মুখ্য খনি দুৰ্ঘটনা হ'ল সাসনালা খনি দুৰ্ঘটনা 1975 চনত হৈছিল ক'ত হৈছিল ঝাৰখণ্ডত মনত ৰাখিবা তোমালোকক সুধিও দিব পাৰে যে সাসনালা খনি দুৰ্ঘটনা কিমান চনত হৈছিল তেতিয়া তোমালোকে 1975 চন লিখিব লাগিব আৰু ক'ত হৈছিল ঝাৰখণ্ডত নেক্সট question number 15 to soa write the name of one renewable energy resources নৱীকৰণযোগ্য শক্তিৰ উৎস এবিধৰ নাম লিখা নৱীকৰণযোগ্য শক্তিৰ এটা উৎসৰ নাম হ'ব সোলাৰ এনাৰ্জি অথবা সৌৰ শক্তি next question number 16 to soa mention the shape of the questionnaire road sign as per the Motor Vehicle Act 1988 চনত যান-বাহন বিধি অনুসৰি সতৰ্কতামূলক পথ চিহ্নৰ আকৃতি কেনেকুৱা উল্লেখ কৰা ইয়াৰ উত্তৰটো হৈছে কেনেকুৱা আছিল ট্ৰায়াঙ্গুলাৰ শেপ আছিল হয়নে কি আছিল ত্ৰিভুজাকাৰ আছিল এই Motor Vehicle Act 1988 ৰ মতে নেক্সট question হল fill in the blanks তোমালোকক কৈ দিও যে তোমালোকৰ 1 নম্বৰীয়া তোমালোকৰ প্ৰথম 1 নম্বৰীয়া ডাইৰেক্ট শৰ্ট কোৱেশ্চন 5টা লিখিব আহিব 1 * 5 = তোমালোকৰ 5 নম্বৰ থাকিব আৰু তোমালোকৰ কিন্তু 1 নম্বৰীয়া 3টা তোমালোকৰ খালি ঠাই অথবা fill in the blank আহিব তো তোমালোকৰ 3টা আহিব 3টা দিব পাৰে বা 4টা দিব পাৰে তোমালোক অপচন দিব পাৰে কেতিয়াবা কিন্তু অপচন নিদে ডাইৰেক্ট 3টাই দিয়ে তো তোমালোকৰ এই গুটে 3ৰ ভিতৰত 3 পাবলৈ এই গিটা গুটেগিটা fill in the blanks ভালকে চাই যোৱা Question number 1 to soa dash percent of the earth's surface is covered by water bodies পৃথিৱী পৃষ্ঠৰ শতকৰা ডেছ ভাগ জলমণ্ডলে আগুৰি আছে একেবাৰে সহজ কিমান ভাগে 71% হয়নে 71% ভাগে জলমণ্ডল আগুৰি আছে পৃথিৱী Next question number 2 to soa dash percent of oxygen is found in the earth atmosphere শতকৰা ডেছ ভাগ অক্সিজেন বায়ুমণ্ডলত পোৱা যায় কিমান ভাগ অক্সিজেন বায়ুমণ্ডলত পোৱা যায় 71% হয় মনত ৰাখিবা 71% অক্সিজেন বায়ুমণ্ডলত পোৱা যায় বাকি যিমানবোৰ আছে হেবোৰ হল বেলেগ যিমানবোৰ গ্যাস আছে নাইট্ৰজেন আছে হয়নে হেবোৰ পোৱা যায় নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড ওকে
নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যন আগবঢ়াৰ আগত এইখিনিতে তোমালোকক এটা কুৱেশ্যন সুধো মই এটা কুৱেশ্যন হ'ব পাৰে যে বায়ুমণ্ডলত আটাইতকৈ বেছি থকা গেছবিধৰ নাম কি আটাইতকৈ বেছি মানে মানৰ থকা গেছবিধৰ নাম কি তোমালোকে কমেন্ট কৰি জনাব পাৰা নেক্সট কুৱেশ্যন নম্বৰ 3 টো চোৱা ডেছ ইজ ওৱান টাইপ অফ অমনিভৰাছ এনিমেল ডেছ এবিধ সৰ্বভক্ষী জন্তু ইয়াৰ উত্তৰটো অতিকৈ ইম্পৰ্টেণ্ট হয় উত্তৰটো চোৱা বিয়াৰ অথবা ভালুক হৈছে কি এবিধ অমনিভৰাছ এনিমেল ই হ'ল সৰ্বভক্ষী জন্তু নেক্সট কুৱেশ্যন নম্বৰ 4 টো চোৱা The Disaster Management Act was adopted by Government of India in the year ডেছ ভাৰত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা আইনখন গ্ৰহণ কৰে ডেছ চনত কিমান চনত ভাৰত চৰকাৰে এই দুৰ্যোগ ব্যৱস্থাপনা আইনখন গ্ৰহণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে 2005 মনত ৰাখিবা 2005 চনত ভাৰত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা আইনখন গ্ৰহণ কৰিছিল ডিজাস্টাৰ মেনেজমেন্ট এক্ট adopted in 2005 next question number 5 to soa to protect environment the government of India passed the environment protection act in the year ডেছ পৰিবেশ সংৰক্ষণৰ বাবে ভাৰত চৰকাৰে ডেছ চনত পৰিবেশ সুৰক্ষা আইন প্ৰৱৰ্তন কৰিছিল কিমান চনত ইয়াৰ উত্তৰটো হৈছে 1986 চনত এই যি পৰিবেশ সুৰক্ষা আইনটো প্ৰৱৰ্তন কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 6 টো চোৱা অতিকৈ ইম্পৰ্টেণ্ট ইউৰেনিয়াম ইজ ডেছ এনাৰ্জি ৰিচোৰ্চ ইউৰেনিয়াম এবিধ ডেছ শক্তিৰ উৎস কি শক্তিৰ উৎস ইউৰেনিয়াম ইজ এ নন ৰিনিউৱেবল এনাৰ্জি সোৰ্স হয় এবিধ কি হয় অপুনৰব্য শক্তিৰ উৎস অথবা বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 7 টো চোৱা টাইগাৰ ইজ ডেছ লেভেল কনজিউমাৰ অফ ইকোসিস্টেম বাঘ হ'ল পৰিস্থিতিতন্ত্ৰৰ ডেছ স্তৰৰ উপভোগী কোন স্তৰৰ ই হৈছে টাৰ্চিয়াৰী হয় ই হৈছে তৃতীয় স্তৰৰ উপভোক্তা নেক্সট কুৱেশ্যন নম্বৰ 8 টো চোৱা ফগ ইজ ডেছ লেভেল কনজিউমাৰ অফ ইকোসিস্টেম ভেকুলী হ'ল পৰিস্থিতিতন্ত্ৰৰ ডেছ স্তৰৰ উপভোক্তা ইয়াৰ উত্তৰটো হৈছে ফগ ইজ সেকেন্ডাৰী লেভেল কনজিউমাৰ অফ দ্য ইকোসিস্টেম ভেকুলী হ'ল পৰিস্থিতিতন্ত্ৰৰ দ্বিতীয় স্তৰৰ উপভোক্তা নেক্সট কুৱেশ্যন নম্বৰ 9 to soa the first decade of action for road safety is dash the first decade of action of road safety হল ডেছ কিমান আছিল 2011 পৰা 2020 চন মনত ৰাখিবা 2011 পৰা 2020 চন ওকে তো আমি এক নম্বৰে যিমানবোৰ ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰবোৰ আছিল সকলোবোৰ আলোচনা কৰিলো কিন্তু ইয়াৰ পিছত দুই নম্বৰীয়া ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰবোৰ আলোচনা কৰিছো আৰু দুই নম্বৰীয়া যি ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰৰ ভিডিও আছে সেই ভিডিওটোৰ লিংক কিন্তু ডেসক্ৰিপচনতে আছে তোমালোকে যদি সম্পূৰ্ণ চালা তেনেহলে ডেসক্ৰিপচনতে লিংকটো পাই যাবা তোমালোকে দুই নম্বৰীয়া ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰৰ ভিডিওটো চাই লবা তো আজিলৈ ইমানখিনি আছিল বহু ধন্যবাদ পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই